ৰূপহীহাটত কোভিড প্ৰট'কল ভংগকাৰী এজন যুৱকৰ মৃত্যু যাক লৈ নগাঁও ৰূপহীহাটত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত গড়েমাটিখোৱাৰ পথৰ দাঁতিত একাংশ স্থানীয় যুৱকৰ দলে ক্ৰিকেট খেলি থাকোতে ৰূপহীহাট আৰক্ষীৰ এটা টহলদাৰী দলে কোভিড প্ৰট'কল ভংগ কৰা দেখি খেদি লাঠিৰে প্ৰহাৰ আৰম্ভ কৰে আৰক্ষীৰ পৰা বাচিবলৈ যুৱকৰ দলটো ওচৰতে থকা বিল এখনত জঁপিয়াই দিয়ে ইয়াৰে সোৱাইব আখতাৰ নামৰ সাঁতুৰিব নজনা যুৱকজন পানীত ডুবি মৃত্যুক সাৱটিব লগা হয় ইয়াকে কেন্দ্ৰ কৰি কালি নিশা ক্ষোভিত একাংশ ৰাইজে মৃতদেহ লৈ ৰূপহীহাট আৰক্ষী থানা ঘেৰাও কৰি আৰক্ষী চকীলৈ শিল দলিয়াই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ক্ষোভিত শ লোকে আৰক্ষী মুৰ্দাবাদ ধ্বনি দি দোষী আৰক্ষীৰ বিৰুদ্ধে শাস্তিৰ দাবী জনাই পৰিস্থিতি জটিল কৰি তোলে আপোনাৰ ৰূপহী থানাৰ আৰক্ষীৰ গাড়ী গৈ উপস্থিত হৈ গাড়ীৰ আৰক্ষী বাহিনী সব খেলত গৈ সব ল'ৰাক এফালৰ পৰা প্ৰহাৰ কৰি যায় লাখুটিৰে ল'ৰাটাক আমাৰ লগৰ ল'ৰাটাক সোৱাইব আখতাৰক লাখুটিৰে প্ৰহাৰ কৰোঁতে সি জঁপিয়াই পানীত পৰে যেতিয়া পানীত পৰে তাৰ মূৰত আপোনাৰ লাখুটিৰে পিটন দিয়ে তেতিয়া সি পানীত পৰাৰ পিছত তাৰ পৰা মৃত্যু উঠিব নোৱাৰি মৃত্যুত খেলবার আইছি ন পুলিশকে ধরান দিছে আমরা এই স্যার হাতুর আমরা লোকের স্যার আবেল দুই চাইছি আমরা স্যারটা মানে হাতুর দিনে না জানার মধ্যে পুলিশ বুকলকে আমরা হাত জোর করে কইছি স্যার আপনার লোকে যাগৈ আমি যামগৈ আপোনালোকে যোৱাৰ লগে লগে আমি ইয়াৰ পৰা গুচি যাম কি কৰি আছিল তাত কি কৰি আছিল তাত আমি খেলিব গৈছিলো ক্ৰিকেট খেলিব গৈছিলো পিছত আৰক্ষীয়ে প্ৰতিবাদকাৰী লোকক ছত্ৰ ভংগ দিবলৈ শূন্যলৈ কেইবাজাই গুলীচালনা কৰাৰ লগতে কন্দুৱা গেছ নিক্ষেপ কৰিব লগা হয় ইতিমধ্যে ৰূপহীহাট আৰক্ষী থানাত উচ্চপদস্থ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক নিয়োজিত কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিছে আৰক্ষীয়ে